নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰুপছ ব্লগলৈ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি সুখবৰ। অসম চৰকাৰৰ যি আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 অৰ্থাৎ অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ নিযুক্তিৰ বাবে যি ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে এটা পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰা হৈছে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা, আৰু সেই অনুসৰি আপোনালোকে হয়তো বিভিন্নজনে বিভিন্ন প্ৰাৰ্থীয়ে এই পোষ্টকেইটাত এপ্লাই কৰিছে। তো এই ক্ষেত্ৰত আমাৰ কিছু অসুবিধাৰ সৃষ্টি হয় যেতিয়া আমি এই পোষ্টকেইটা এপ্লাই কৰোঁতে কিবা এটা মিষ্টেক কৰি দিওঁ। তো তেনেকুৱা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত অসম চৰকাৰৰ ফালৰ পৰা আহিছে এটা অতি ভাল খবৰ। এনেকুৱা ধৰি লওক আপোনালোকে চান্স ইয়াৰ আগতে পোৱা নাছিল, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা এটা সুবিধা দিয়া হৈছে যিটো সুবিধাৰ দ্বাৰা আমি কৰা ভুলখিনি আমি শুধৰাই ল'ব পাৰিম। তো ইয়াতে আপোনালোকে স্ক্ৰীণত দেখা পাইছে, মই আপোনালোকক দেখুৱাই দিছোঁ। এইখন হৈছে অসম চৰকাৰৰ ফালৰ পৰা দিয়া এখন তো জাননী বুলিয়ে ক'ব পাৰি। তো ইয়াতে আছে এপ্লিকেণ্টছ হু হেভ এপ্লাইড ফৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 কেটেগৰিজ অফ পোষ্ট এণ্ড মেড মিষ্টেক্স ৰিলেটিং টু নেম, এড্ৰেছ, ডেট অফ বাৰ্থ এক্সেট্ৰা while filling up the forms they may submit request for correction of application form from 9th June 2022 to 16th June 2022। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেটে বা এপ্লিকেণ্টে অসম চৰকাৰৰ এইটো পৰীক্ষাৰ কাৰণে যিটো পৰীক্ষা অনুষ্ঠিত কৰা হ'ব তো সেই পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিছিল, আৰু তেওঁলোকে যিসকলে নিজৰ নামৰ ক্ষেত্ৰত বা এড্ৰেছৰ ক্ষেত্ৰত বা জন্ম তাৰিখৰ ক্ষেত্ৰত কিছু মিষ্টেক কৰিছিল বা কিবা ভুল হৈ গৈছিল, তো তেওঁলোকক এটা সুযোগ দিয়া হৈছে। তো এই সুযোগত তেওঁলোকে আকৌ এটা ৰিকুৱেষ্ট কৰিব পাৰিব কাৰেকশ্যনৰ কাৰণে। এপ্লিকেশ্যন ফৰ্মখন যিখন এপ্লিকেশ্যন ফৰ্ম আছে তো সেই এপ্লিকেশ্যন ফৰ্মখন কাৰেকশ্যনৰ কাৰণে ৰিকুৱেষ্ট কৰিব পাৰিব, আৰু এই ৰিকুৱেষ্ট কৰাৰ সময় দিয়া হৈছে 9 জুন 2022 তাৰিখৰ পৰা 16 জুন 2022 তাৰিখলৈ। তো ইয়াতে আকৌ কোৱা হৈছে such applicants have to apply through the email ID given in the application form to the email ID given below by stating application number, applicant's name, father's name and registered mobile number. Read official notification here। তো এইখিনি বাদ দিয়ক। তো ইয়াতে ইমেইল আইডিটো দিয়া হৈছে। তো ইয়াতে কোৱা হৈছে যে যিসকল কেণ্ডিডেটে তো এই সুবিধাটোৰ লাভ উঠাব বিচাৰে বা তেওঁলোকে কিবা কাৰেকশ্যন কৰিব লগা আছে তো কাৰেকশ্যন কৰিব বিচাৰে, তো তেওঁলোকে এটা ইমেইল আইডিৰে মেইল পঠাব লাগিব, আৰু যিটো ইমেইল আইডিত মেইল পঠাব লাগিব তো সেই ইমেইল আইডিটো হৈছে state-level-helpdesk@gmail.com। তো এইটো হৈছে চৰকাৰৰ ইমেইল আইডি। তো এই ইমেইল আইডিটোত পঠাব লাগিব, আৰু আপোনালোকে ক'ৰ পৰা পঠাব, আপোনালোকে এপ্লাই কৰোঁতে যিটো ইমেইল আইডি দিছিল এপ্লিকেশ্যন ফৰ্মত তো সেই ইমেইল আইডিটোৰেই মেইলটো পঠাব লাগিব। আৰু মেইলটো পঠোৱাৰ ক্ষেত্ৰত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ, তো নিজৰ নাম বা ফাদাৰ্ছ নেম, আৰু লগতে ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যিটো দিছিল তো সেইখিনি আপোনালোকে ইয়াতে লিখি দিব লাগিব। তো নিশ্চয়কৈ আপোনালোকৰ কাৰণে এটা ভাল খবৰ। ইয়াৰ আগতে তেনেকুৱা সুবিধা দিয়া হোৱা নাছিল, কিন্তু এইবাৰ প্ৰথমবাৰৰ কাৰণে এনেকুৱা সুবিধা দিয়া আছে। তো যিসকল কেণ্ডিডেটৰ কিবা ভুল হৈছিল বা মিষ্টেক হৈছিল তো তেওঁলোকে এই সুবিধাটোৰ জৰিয়তে নিজৰ এপ্লিকেশ্যন ফৰ্মখন শুধৰাই ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো লৈ আহিলোঁ। তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, যাতে আপোনালোকৰ দৰে আন বন্ধু বান্ধৱীসকলেও এই খবৰটো গম পায়। ধন্যবাদ।